চ' ৰাজনীতিৰ পথাৰখনত আপুনি যিখিনি দায়িত্ব পাইছিলে আপুনি সফলভাৱে কৰিব পাৰিলে বুলি ভাবেনে সেই সময়খিনিত যিমানখিনি পাইছিলে? ভাবোঁ সেইটোত মোৰ কোনো সন্দেহ নাই কাৰণ মই দেখিছোঁ যে ৰাজনীতিত মানুহক ৰাইজৰ বিশ্বাস পাবলৈ মৰম পাবলৈ কেতিয়াবা গোটেই জীৱনটোৱে লাগি যায় কোনোবা মানুহে গোটেই জীৱনটো উচৰ্গা কৰিও ৰাইজৰ সিমান বেছি মৰম বিশ্বাস নাপায় যিমানখিনি মোক ৰাইজে দুবছৰত দিলে খুব কম সময় দুবছৰত ৰাজনীতিত আপুনি মানুহৰ ওচৰত পৰিচয় এটা গোটোৱাটোৱে ডাঙৰ কথা আৰু মোক দলেও সেইখিনি সকলো ফালৰ পৰা দিলে আৰু যিখিনি দায়িত্ব দিয়া হৈছিলে সেই দায়িত্বখিনিও মই মোৰ 100% দি কাম কৰি পালন কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু 24x7 মই ৰাজনীতি কৰিছোঁ সেই সময়খিনিত 24x7 মানে আপুনি মই ৰাতি কোনো ৰেষ্ট নোলোৱাকৈ ইখনৰ পৰা সিখন ডিষ্ট্ৰিক্ট গুৱাহাটীৰ পৰা ওলাই গৈছোঁ আজি এখন ডিষ্ট্ৰিক্ট কাইলৈ এখন ডিষ্ট্ৰিক্ট পৰহিলৈ এখন ডিষ্ট্ৰিক্ট প্ৰায় 1 মাহ ধৰি ঘূৰিছোঁ মাজত আকৌ 10-15 দিনৰ ব্ৰেক লৈছোঁ আকৌ 1-2 মাহ ধৰি ৰেগুলাৰ ঘূৰিছোঁ প্ৰত্যেকটো জেগাত গৈ কমিটি বনাইছোঁ নাৰী বাহিনী গঠন কৰিছোঁ গতিকে সেইখিনি ফালৰ পৰাও যিখিনি দায়িত্ব দিয়া হৈছিলে মই সেইখিনিত থকা দিনকেইটালৈকে সফলভাৱে কাম কাজ কৰিছোঁ বাকী মুখপাত্ৰ হিচাপে মই যথেষ্ট নিজকে সুখী মই মোৰ যিখিনি দায়িত্বও দিছিলে যিখিনি স্বাধীনতা দিছিলে যিখিনি কাম কৰিছিলোঁ আৰু ৰাইজে যিদৰে আঁকোৱালি লৈছে সেইটোতো মই আৰু বেছি সুখী